मोसौ खावनाय खामानिखौ लानानै जिंगायाव मुसलमान समाज बेबाराव मुसलमान समाजा मोसौ बेदर बन्द खालामनो दाबि दैखांबाय। मोसौ बेदर जायोब्ला मोसौ खावनाय खामानिया खमायगोन होननानै मिजिं खालामदों सांग्रां समाजा। रंजालि बैसागुनि रंजानायनि गेजेरावनो बैटामारियाव फिन माथाम मोसौ खावदों। बैटामारिनि सालबारि मुस्लिमपारानि जिन्नाउद्दिन आहमेदनि न'निफ्राय माथाम मोसौ सिखावा खावनानै लांबाय। मोसौ खावनाय जाथायखौ लानानै पुलिसआ गोथौथि होयैनिबो अजद। তো সেইটোতো 100%, কাৰণ এইটো গো মাংস যদি বন্ধ হয় আমাৰ এই অঞ্চলত আমি মানে সেই গৰু চুৰিৰ পৰা অলপ মুক্ত হ'ব বুলি আশা কৰিছোঁ। খুৰাৰ জিন্না আলী আহমেদ, তেখেতৰ গৰু আজি ৰাতি 3টা হেৰালে, মোটামুটি অনুমানিক 12:30মান বজাত। পিছত আমি 1টামান বজাত আমি গম পাই আমি চাৰিওপিনে বিচাৰ প্ৰচাৰ কৰিলোঁ যদিও আমি গৰুখিনি মানে বিচাৰি নাপালোঁ। আমি তাৰপিছত আমি পুলিচ প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিলোঁ, কিন্তু যিখিনি পুলিচ প্ৰশাসনৰ পৰা আমি সঁহাৰি পাব লগা আছিল সেইখিনি আমি সেই হিচাপত আমি পোৱা নাই। আমাৰ মানে পুলিচ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে অলপ আমাৰ দুখীয়া ৰাইজৰ ফালে অলপ চাওক। আমাৰ খেতি কৰা মানুহ, যিজন মানুহৰ গৰু আজি হেৰাল সি অত্যন্ত দুখীয়া মানুহ, সি খেতিৰ ওপৰত নিৰ্ভৰ। তাৰ আজি যে গৰু হেৰাল, সেই হেৰোৱাৰ পিছত এতিয়া আমাৰ অলপ কেইদিন পিছত ধান ৰোৱা আহি আছে, আমাৰ শালি খেতি, সেই মানুহজন কি কৰিব? এনেকুৱা কিছুমান মানে বহুত হৈছে। যোৱা মঙ্গলবাৰে আমাৰ গাঁৱৰ ওচৰৰে তালগুৰিত হেৰাইছে। তে পুলিচ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে অলপ নজৰ কৰক, আপোনালোকে অলপ চাওক আমাৰ দুখীয়া মানুহক, যাতে গৰু অন্ততঃ গৰু চুৰিৰ পৰা মুক্তি দিয়ে। তাৰ কাৰণে আমি পুলিচ প্ৰশাসনৰ ওচৰত এটা অনুৰোধ থাকিল।